স্বাগতম নমস্কাৰ জাপৰিগুৰ ঐতিহাসিক ৰাম উৎসৱত গোটক সমূহ ভক্তগণ ৰাইজলৈ জয় জয়তে আমি ভোলা বম ভোলা টিমৰ হৈ জয় জয়তে জনাইছোঁ আমাৰ হৃদয়ৰ নিবৃত কোণত লুকাই থকা একাজনী মৰম একাজনী চেনেহ আৰু ভক্তি ভৰা সেৱা হৃদয় ৰাইজ এই ৰাসৰ মহোৎসৱৰ এই আনন্দমুখৰ পৰিৱেশত আপোনালোকৰ মুখত এমুকুৰা নিভাজ আহি দেখি আমাৰ অন্তৰ জয় হৈ গৈছে আমি সুখী আৰু গৌৰৱান্বিত অনুভৱ কৰিছোঁ ভাল লাগিছে বিদ্যাসভাত ভাল লাগিছে কিয় কাৰণে ভাল লাগিছে জানে ধুনীয়া ধুনীয়া ছোৱালীবিলাক দেখি ভাল লাগিছে এই যে মই ক'লোঁ ধুনীয়া ধুনীয়া ছোৱালীবিলাক দেখি ভাল লাগিছে এই ধুনীয়া ধুনীয়া ছোৱালীবিলাকক চাইডৰ পৰা কেইটামান লৈ লাইন মাৰি থকা দেখি ভাল লাগিছে লাগে এনেকুৱা অনুষ্ঠানত অলপ গোলপীয়া হৈ থাকিব লাগে মনটো বালিয়া বালিয়া হৈ থাকিব লাগে অলপ ৰোমেণ্টিক হৈ থাকিব লাগে তেতিয়াহে গা সাতখন আঠখন কৰে উখল মাখল কৰে ন ভণ্টি ধুনীয়া হাঁহি মাৰিছে ভণ্টিজনীয়ে ভণ্টি ডালিমগুটিয়া হাঁহিত এইটো বয়সতো মোৰ জিন্দগী ঠক বক কৰি পেলাইছে বাপেকে মাইণ্ড নকৰিবা অকণমান ধেমালি কৰিছোঁ জোকাই ভাল লাগে আৰু এসময়ত স্কুলীয়া লাইফত কলেজীয়া লাইফত মই ছোৱালী জোকাত বৰ উস্তাদ আছিলোঁ আৰু ঘৰত মাৰো খাইছিলোঁ ৰাম পিতন খাইছিলোঁ ভোলা বম ভোলা এখন ৰসাল ছবি হলত যেতিয়া আপোনালোকে সেই ৰসাল ছবি উপভোগ কৰি থাকিব হল হৈ থাকিব সজীৱ আৰু জীপাল কাৰণ য'ত অভিনয় কৰিছে বৰ্তমান যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব সকলোৰে প্ৰিয় নায়ক বিবেক বৰা আৰু বিবেকৰ লগত ৰোমেণ্টিক গানত টকাৰ হীৰাবহ ৰোমেন্স কৰিব প্ৰেম কৰিব দুৰ্দান্ত প্ৰেম কৰিব আপোনালোকৰ সকলোৰে চিনাকি গায়িকা অভিনেত্ৰী দীপলিনা ডেকা দুজনৰ কাৰণে হাত তাপৰি আপোনালোকে বহুত খেল চাইছে টিভিৰ পৰ্দাত লিভাৰপুল মানচেষ্টাৰ ইউনাইটেড মানচেষ্টাৰ চিটি চেলচি এনেকৈ বহুত বিখ্যাত ফুটবল টিমৰ খেল চাইছে এইবাৰ আহোঁ আমি এখন ফুটবল খেল চাবলৈ আহক আমাৰ মাজত গা ধোৱা এখন ফুটবল খেল উপভোগ কৰোঁ এয়া ৰৌমাৰী দলৰ খেলুৱৈসকলে সেউজীয়া পোচাক পিন্ধি উত্তৰ দিশত প্ৰেক্টিছ কৰি থকা গৈছে আৰু দক্ষিণ দিশত জাপৰিগুৰ খেলুৱৈসকলে প্ৰেক্টিছ কৰি থকা গৈছে নীলা পোচাক পিন্ধি নাই সেউজীয়া আৰু নীলাৰ প্ৰচণ্ড যুদ্ধ লাগিব এয়া জাপৰিগুক আৰু জাপৰিগুক আৰু ৰৌমাৰীৰ মাজত এখন সুন্দৰ ফুটবল খেল আমি উপভোগ কৰিবলৈ পাম এয়া ৰৌমাৰী দলৰ খেলুৱৈসকলে চেণ্টাৰ কৰিবলৈ আগবাঢ়িছে এয়া চেণ্টাৰ এয়া যদুৱে আগবাঢ়িছে নন্দ আগবাঢ়িছে ফুৰাই লৈ গৈছে ফুৰাক বাধা দিবলৈ চেষ্টা কৰিছে জাপৰিগুকৰ খেলুৱৈসকলে প্ৰচণ্ড বাধা দিছে কিন্তু পৰা নাই ফুৰাই বলটো আগবঢ়াই লৈ গৈছে আকৌ নন্দ আকৌ ফুৰাই পাছ কৰিছে ছুটি পাছ আগত লৈ গৈছে জাপৰিগুকৰ ল'ৰাবিলাকে প্ৰচণ্ড বাধা দিছে নাই ফুৰাক বাধা দিব পৰা নাই এয়া ফুৰাই মাৰিলে তীব্ৰ শ্বট গ'লকিপাৰৰ বুকুত লাগি গ'লকিপাৰ ফিট আৰু মই কমেণ্টৰি কৰিছোঁ মই হৈ গ'লোঁ চিনটোৰ পিছত মই সেই ফুটবল খেলখনৰ ৰেফাৰী আছিলোঁ ভৰাইও মাৰিছে তীব্ৰ শ্বট আৰু গ'লকিপাৰ হৈ গৈছে ফিট আৰু কমেণ্টেটাৰ হৈ গৈছোঁ চিট ভুল নাখাই পৰি গ'লোঁ এতিয়া মই সকলো কথা কৈ নিদিওঁ সদৌ শেষত আপোনালোকৰ উত্তৰটো কামনা কৰিলোঁ আপোনালোকৰ ভৱিষ্যত জীৱন ৰঙীন কল্পনা কৰিলোঁ আপোনালোকৰ জীৱন সুন্দৰ হওক ৰঙীন হওক প্ৰত্যেকেই যাতে 5বাৰ 6বাৰ বিয়া কৰিব পাৰে এইটো সবাই সাতজনী ঘনীয়াকৈ এইটো মিছা কথা কৈছোঁ ওলাই যায় কমিডিয়ান মানুহটোৱে ভুলতে মিষ্টেক হৈ গৈছে বাৰু সদৌ শেষত আমি চন্দ্ৰমোদয় ডাঙৰীয়াৰ স্বনামদণ্ড চলচ্চিত্ৰ পৰিচালক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত অসম মাতৃলৈ গৌৰৱ কঢ়িয়াই অনা ৰজত কমল বঁটা
ডক্টৰ চন্দ্ৰদাৰ মই আগতে ছবি কৰিছোঁ মাঘত মামনি বিয়াত মই এটা বিশেষ চৰিত্ৰ যোগদান কৰিছিলোঁ চুৰেণ-চোৰৰ পুতেকত মই এটা বিশেষ চৰিত্ৰ যোগদান কৰিছিলোঁ আৰু এইবাৰ তৃতীয়বাৰৰ বাবে সুযোগ দিলে চন্দ্ৰদাই এই অভাজনক তাত এটা চৰিত্ৰত ৰূপায়ণ কৰিবৰ কাৰণে এই চেগতে চন্দ্ৰদাক মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ লগতে ছবিখনৰ প্ৰযোজিকা মণিমালাক মই আন্তৰিক ধন্যবাদ জনাইছোঁ অসমৰ চলচ্চিত্ৰ উদ্যোগলৈ এটা বৰ খুঁটা পাতি দিলে তাৰ কাৰণে মই বহুত বহুত ধন্যবাদ জনাই আজিৰ আমাৰ এই অভাজনৰ চমু বক্তব্য সামৰণি মাৰিলোঁ ভৱিষ্যতলৈ আপোনালোকৰ এই ৰাস মহোৎসৱত আপোনালোকৰ মাজত হাঁহিৰ খোৰাক যোগাবলৈ পাৰে মই নথৈ আনন্দ গৌৰৱান্বিত অনুভৱ কৰি সেয়ে সকলো ওচৰত মোৰ সেৱা জনাই মোৰ বক্তব্য সামৰণি মাৰিলোঁ কিন্তু মনত ৰাখিব অহা 9 ডিচেম্বৰ কি হ'ব সমগ্ৰ অসমৰ চিত্ৰগৃহত চলিব 9 ডিচেম্বৰত কি চলিব ভোলা বম ভোলা ভোলা বম ভোলা বম ভোলা বম ভোলা ভোলা বম ভোলা ভোলা বম ভোলা ভোলা ধন্যবাদ দাদা মই মাইক্ৰফোন এতিয়া